আমি সংযুক্ত বড়ো গণমঞ্চৰ আজি কাৰ্যনিৰ্বাহক সভাত এই বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ ভিলেজ নটিফিকেশ্যনৰ ওপৰত আমি খুব পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ। তাত আমি দেখিছোঁ যে কিছুমান জিলাৰ বড়ো গাঁওসমূহ অলপ থাকি যোৱা আমি অনুভৱ এটা কৈছোঁ আৰু বুজি পোৱাত বহুত ৰাইজৰ অসুবিধা হৈছে। গতিকে ইয়াৰ ওপৰত আমি আজি একটা সিদ্ধান্ত লৈছোঁ সংযুক্ত বড়ো গণমঞ্চই যে আমাৰ জিলা সমিতিসমূহত আঞ্চলিক সমিতিসমূহত গৈ পেলাই আমি কেন্দ্ৰীয় সমিতিয়ে সেই অঞ্চলৰ ৰাইজৰ লগত আমি এই বিষয়টোৰ লগত মুকলিভাৱে আমি আলোচনা কৰিম। এইখিনিতে ক'ব লাগিব যে বহুত মানুহে বহু ধৰণৰ প্ৰশ্ন আমাৰ মাজত উত্থাপন কৰিছে যে কিছুমানে কৈছে যে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত বহু অনাবড়ো গাঁও অন্তৰ্ভুক্ত হৈছে, কিন্তু এই কথাটো স্পষ্ট হ'ব লাগে যে ধৰক এ নামৰ গাঁওখনত 20 ঘৰ অনাবড়ো পৰিয়াল আছে আৰু 10 ঘৰ বড়ো পৰিয়াল আছে। এই ক্ষেত্ৰত কিন্তু 10 ঘৰ বড়ো পৰিয়ালেহে আমাৰ কাউন্সিলত অন্তৰ্ভুক্ত হ'ব, কিন্তু যিহেতু বড়ো আৰু অনাবড়ো একেখন গাঁৱত তেওঁলোকে বসবাস কৰিছে, গতিকে আমাৰ আইনত সেই গাঁওখনত যদি লৈছোঁ তাত আমাৰ উল্লেখ আছে যে ইনহেবিটেণ্ট বড়ো ভিলেজ। গতিকে বড়ো এঘৰ পৰিয়ালো যদি কোনোবা অসমীয়া গাঁৱৰ মাজত আছে সেই বড়ো পৰিয়ালটো আমাৰ কাউন্সিলত অন্তৰ্ভুক্ত হ'ব। গতিকে ইয়াত কোনো বিতৰ্ক হ'ব লগা বিষয় নাই। যদি কাৰোবাৰ কিবা বুজিব লগা থাকে গতিকে মই অনুৰোধ জনাম অসমৰ বিভিন্ন দল সংগঠন বা আমাৰ ব্যক্তিগতভাৱেও আমাৰ যিহেতু বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এতিয়া এই ক্ষেত্ৰত চৰকাৰৰ লগত উচ্চ সম্বন্ধ ৰাখি পেলাই কামটো কৰি আছে যে তেওঁলোকৰ লগত ডাইৰেক্টলি বিষয়টো আলোচনা কৰিব পাৰিব। নহয়তো আমি যিহেতু সংযুক্ত বড়ো গণমঞ্চও আমি এই বিষয়ত কাম কৰি আছোঁ। যদি কাৰোবাৰ কিবা বুজিব লগা বাকী থাকে তেওঁলোকে আমাৰ লগত আহি পেলাই আলোচনা কৰিব পাৰে। গতিকে অসমৰ সমূহ ৰাইজক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে আমি আশা কৰিছোঁ আমাৰ চৰকাৰৰ ওপৰত এটি দাবী যে এই বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলখনৰ যি ভিলেজ নটিফিকেশ্যন এইটো খুব সোনকালে কৰি যে কাউন্সিলৰ সমষ্টিসমূহ গঠন কৰি খুব খৰতকীয়াভাৱে ইলেকশ্যন অনুষ্ঠিত কৰি পূৰ্ণ পৰ্যায়ৰ এটা কাউন্সিল গঠন কৰি আমাক দিব লাগে।